নমস্কাৰ আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণাৰ পিছত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ভাবিবলৈ আৰম্ভ কৰিছে যে তেওঁলোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব বা তেওঁলোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি পাব। নহবই বা কিয়? কাৰণ HCPCত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.57 হ'ব, 2.86 হ'ব আৰু যাৰ ফলত আপোনালোকৰ দৰমহা বহু গুণে বৃদ্ধি পাব বুলি বহুতো ছ'চিয়েল মিডিয়া ইউটিউব চেনেল আদিত প্ৰচাৰ হৈ আছে আৰু এইবোৰে আপোনালোকৰ জল্পনা কল্পনাৰ অন্ত নোহোৱা কৰিছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ পাৰিব প্ৰকৃততে এইবাৰ HCPCত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব আৰু আজিৰ পৰা সকলো জল্পনা কল্পনাৰ ওৰ পৰিব। কাৰণ HCPCত এইবাৰ একচুৱেল ফিটমেণ্ট ফেক্টৰ কিমান হ'ব পাৰে সেই সম্পৰ্কে নিউজ 24 চেনেলৰ এক্সক্লুচিভ ইণ্টাৰভিউত ফৰ্মাৰ ফাইনেন্স ছেক্ৰেটাৰী IAS সুভাষ চন্দ্ৰ গাৰ্গ ডাঙৰীয়া কি কৈছিল তেখেতৰ নিজ মুখৰে শুনিবলৈ পাব আৰু আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ প্ৰকৃততে কিমান হ'ব পাৰে জানিব পাৰিব। Which is the most likely on the optimistic side. So if it is 20%, then you of 160 you take 20%, it is 32, right? You add 32 to 160, it becomes 192. If you go overboard and give 30%, then it becomes 116 multiplied by 3, 48.48. So it becomes 2.08. So the factor which JCM is talking about 2.85 or so will be most likely between 1.92 to 2.08. গতিকে আপোনালোকে গম পালে যে আপোনালোকৰ HCPCত ফিটমেণ্ট ফেক্টৰ 1.92ৰ পৰা 2.08ৰ ভিতৰত থাকিব লাগে। ইয়াতকৈ বেছি আশা নকৰাই ভাল। ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। শেষত সকলোৰে কুশল মংগল কামনা কৰিলোঁ। ধন্যবাদ।